আপোনাক লগ পাই ভাল লাগিল মোৰ। আপুনি লগ পাই বহুত ভাল আপোনাক লাগিল বহুত দিনৰ মূৰত লগ পাইছোঁ দেই। পুৰা মেকআপ লগাইছে আপুনি। নমস্কাৰ দেই, নমস্কাৰ। আপোনালোক যাওকচোন। মোদীজী, আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছেনে বাৰু? মই এই ফ'ল' তাত কৰিম গৈ আপোনাক। বোলে মোক ফ'ল' এটা মাৰি দিব দেই, ইনষ্টাগ্ৰাম একদম মানে মোক ভাল লাগি যাব একদম। মই মানে বহুত গম পাইছোঁ ইনফ্লুৱেঞ্চাৰটো, বৰ ডাঙৰ গম পাইছোঁ। ইনফ্লুৱেঞ্চাৰ। আপুনি ইনষ্টাগ্ৰামত তাত যাব, মোৰ আইডিটো বিচাৰিব, তেনেকৈ ফ'ল' শ্বেইখ কৰিব লাগে। হাছিনা মেন লয়ৰ মই লভাৰ আজিলৈ গমেই পোৱা কিলাৰ হৈ নাছিলোঁ। পেলাই মোৰ ফটোশ্বুট তাত কৰোঁ। যাব লাগে আৰু ইণ্টাৰভিউ দিব এইফালে লাগিব মই হয় নাই? আহি পেলাই আপোনাক কিন্তু নমস্কাৰ জনাবলৈ, স্বাগতম জনাবলৈ আহিছোঁ দেই। মই চাহ তাহ খোৱাই নাই এতিয়া, মানে চাহটো খাব লাগিব। তাত অক্ষয় কুমাৰ আহিব, আপুনি তাতে চাহ তাহ খাই ল'ব দেই, তাতে ভালকৈ চাহ তাহ খাই। আজি আমাৰ লগত আছে মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। মই মানে এনেকুৱা কুৱেশ্যন সুধিম আজি মোদীজীক। মই মানে পলিটিকেল কুৱেশ্যন নুসুধোঁ। মই অকল সুধিম নিজৰ ঘৰৰ কথা, কেনেকৈ দাড়িটো আপুনি গজাই ৰাখিছে, কেনেকৈ গজালে, কেনেকুৱা টাইপৰ আপুনি মেইনটেইন কৰে দাড়িটো, আৰু বেলেগ বেলেগ ধৰণৰ কথা, বহুত কথা সুধিবলৈ আছে। তো প্ৰথমতে কৈছোঁ নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। প্ৰথমতে আপোনাক সুধিছোঁ, আপুনি যে দাড়িটো বনাইছে একদম মানে জালিয়া লগা আপোনাক দেখিবলৈ। আপুনি কেনেকৈ বনাইছে? কি তেল লগাই আপুনি? নে ছাগলী গাখীৰ লগাই নে কিবা বেলেগ বস্তু লগাই আপুনি? মই মানে এনেকৈ সুধিছোঁ, মানে মই একো চব লগালোঁ, কিন্তু মোৰ দাড়িটো ইমান নগৈছে। আচ্ছা। বহুত নলগাবলগীয়া বস্তুও লগালোঁ মই। মোৰ ছিক্ৰেটটো হ'ল, শুনক আপুনি। মই এইটো জেনেটিক বুলিও ক'ব পাৰে আপুনি। মই মানে আগৰ পৰাই দাড়ি বহুত গজে। মই সৰুতে একদম জাবৰা নিচিনা দাড়ি গজি আহিছিলে মোৰ। এদিন মানে কি হ'ল, চাহ বনাই থাকোঁতে চাহ পৰি গ'ল মোৰ মুখত। চাহ পৰি যোৱাৰ পিছৰ পৰাই এনেকুৱা দাড়ি গজিলে মই ভাবিব নোৱাৰা হ'লোঁ। আৰু তেতিয়াই মই ভাবিলোঁ সৰুকৈ মই দাড়ি ৰাখিম, ইমান সৰু। তুমিও ৰাখিবা পাৰা সৰুকৈ দাড়ি, তাতনো কি ফৰক পৰে? তই খুৰাই দিবা, তাৰপৰা আকৌ ডাঙৰকৈ গজিব তোমাৰ। কেতিয়াবা মই ৰাতি ডেডলক্সো বনাই থাকোঁ দাড়ি। বহুত ফাইদা আছে দাড়ি টাইম পাছ কৰিবলৈ মজা হয়। ইফালে এবাৰ মই বিয়েৰ্ডলো লগাওঁ। আগতে মই মীনাক্ষীডাল বহুত লগাইছিলোঁ। মীনাক্ষীডাল লগোৱাৰ কাৰণেও ইমান দাড়ি বেছি হৈ যায়। মানে গম পাবই চাগে। সেইটোৱে আৰু কথা ইমানটোৱে আছিলে। আৰু মোৰ চাহ খাবলৈ এইটো টাইম হৈছে, চাহ খাওঁগৈ ব'লক। ব'লক। মোদীজী, আপুনি BGMI খেলে নেকি? আপুনি BGMI খেলে যদি আপুনি কিমান মানে টায়াৰত আছে, সেইটো আপুনি মোক ভালছে অলপ স্পষ্টকৈ ক'ব। BGMI খেলি আৰে মই BGMI বেয়া খেলোঁ, গম পোৱা নাই? মই এইটো পাবজিটোৰ নামটো বদলাই পেলাই BGMI ৰাখিলোঁ। আপুনি এইটো বহুত ভাল কাম কৰিলে। মই 9টা বজাত শুওঁ বুলি কওঁ, 9টা বজাত মই BGMI খেলোঁ। আপুনি মোৰ লগত কেতিয়াবা সোমাব টিমত, আপোনাৰ টিমত ল'ম। আপোনাক টিমত লৈ চব মাৰি একদম মৰাই দিম। আপুনিতো বেষ্ট চবকে যদি BGMI খেলা হয় নাই? মই এটাকে হেডশ্বট মাৰি দিওঁ, গম পোৱা নাই? পূৰা খেলোঁ মই, পূৰা ন' চিটিং। এইবোৰ আজিকালি যে হেক কৰিছে, একদম ভাল নালাগে, গম পাইছা? কংকুৰ যাবই নোৱাৰিছোঁ। তুমি গম পাইছানে? মই এছ মাষ্টাৰতে লটকি থাকি গৈছোঁ, যাবই নোৱাৰিছোঁ। ময়ো একে এছ মাষ্টাৰতে লটকি থাকি গৈছোঁ। আজি হেকটো বেয়া হৈছে আৰু। কি যে হেক লগাই আহে, মই ধৰিবই নোৱাৰিছোঁ কি হৈছে। তুমি প্ৰ' প্লেয়াৰ নহয় চাগে, সেইকাৰণে ধৰিব নোৱাৰিছোঁ। মই প্ৰ' প্লেয়াৰ হয়। মই ইমান ডাঙৰ হেৰি ল'লোঁ, মানে কি ক'ম এতিয়া তোমাক, মানে কিতাপ বনাই আছোঁ। সেই কিতাপৰ পৰা মই পঢ়ি লওঁ প্ৰথম, কেনেকৈ হেডশ্বট মাৰিব লাগে। মেইনলি কথাটো হ'ল কি ল'বা আৰু আমি TDM প্ৰেক্টিচ কৰিব লাগে। TDM আমি প্ৰেক্টিচ কৰিলে আমি পাৰি যোৱা হৈ যাওঁ। প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। এই কথাষাৰটো তুমি শুনিছাই চাগে। মই তোমাক কি বুজাই থাকিম, ইমানকৈ বেছি ঘূৰাই পকাই কি থাকিম। ব'লা এতিয়া আমি অলপ চাহ খাওঁগৈ। আৰু চিটিং নকৰাই ভাল দেই, চিটিং নকৰাই ভাল। অলপ এনালাইচিছটো কৰিব লাগে আমি, অলপ তেনেকৈ কৰিলে ভাল। মই মানে পূৰা ভালকৈ খেলোঁ, গম পাইছা নাই? পূৰা প্ৰেক্টিচ কৰোঁ মই।
প্ৰেক্টিচ কৰিলেহে ভাল তুমি গম পাইছানে সেইটোৱে প্ৰেক্টিচ কৰি যাবা প্ৰ' প্লেয়াৰ হৈ যাবা তাতকৈ একো নালাগে এই চিটিং যোনবিলাকে কৰে তাহাঁতক আমি খুব ৰিপৰ্ট মাৰিব লাগে আৰে চাহটো অলপ খাব লাগে এতিয়াই চাহটো অলপ ঠাণ্ডা হৈ যায় মই দিছোঁ ৰ'বা চাহ এক কাপ তোমাৰ ল'লা পালা হ'ব নাই আৰু এক কাপ চেনি খাব নেকি আপুনি এক কাপ দেই এইবোৰ নাখাওঁ দেখা নাই বিস্কুট খাবা নেকি এটা বিস্কুট খাবা একদম মজা বিস্কুট এটা আনিছোঁ আজি গম পাইছা বহুত দিনৰ মূৰত এই বিস্কুটটো বিচাৰি পাইছোঁ কি বিস্কুট গম পোৱা মাৰি ভিটা মাৰি খাবা ঠিক আছে পতঞ্জলি বিস্কুটটো খাব পাৰা মোৰ ৰামদেৱ মোৰ বেষ্ট ফ্ৰেণ্ডে বনোৱা হয় তাত একদম মজা মজা বস্তু দিয়া থাকে চকলেট মিলাই খাব পাৰা বেলেগ বেলেগ খাবা দেই আৰু এটা মই আপোনাৰ কথা এটা ক'বলৈ আছিলে আপোনাৰ মানে এই অসম ডাব বুলি চেনেল এটা আছে য'ত মোৰ টেবলেটত মই দেখা নাই ৰ'ব চাহত আপুনি কি মিলাই দিলে চাহটো খাই মোৰ মাতটো বহি গ'ল এনেকুৱা হৈ গ'ল এইটো চাওক অসম ডাব ইয়াক মানুহবিলাকে ছাবস্ক্ৰাইবেই নকৰে চাওক কিমান কষ্ট কৰিছে ইয়াক কি মজা মজা ফানি ডাবিং দেখিছেনে এয়া ছাবস্ক্ৰাইব কৰি দিব দেই মতেজি আৰু আপোনালোকো শুনি লওক ছাবস্ক্ৰাইব কৰি দিব